নমস্কাৰ, মই প্ৰতিভা কাকতি, কোচগাঁও প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী। আজি তৃতীয় শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ পাঠ্যপুথিৰ পাঠ নং ৬ শৰীৰৰ যতন নামৰ পাঠটি ছাত্ৰ ছাত্ৰীৰ বাবে যুগুতাই আনিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টি মন দি চাবা বুলি আশা কৰিলোঁ। আমাৰ শৰীৰটো ভালে ৰাখিবলৈ আমাক ভাল আহাৰ, বিশুদ্ধ পানী খোৱাৰ লগতে আন কিছুমান নীতি নিয়ম মানি চলাৰো প্ৰয়োজন হয়। এই পাঠটিত আমি সেই বিষয়ে তোমালোকক ক'ম। কাষৰ ছবিকেইখন মন দি চোৱাচোন। এইবোৰ আমি সাধাৰণতে খোৱা খাদ্য নহয়নে? অকল মানুহেই নহয়, সকলো জীৱই নিজৰ নিজৰ খাদ্য খায়। কিন্তু এই খাদ্যনো আমি কিয় খাওঁ? আহাৰ আমি কিয় খাওঁ? কিছুমান আহাৰে আমাৰ শৰীৰক শক্তি যোগায়। আন কিছুমান আহাৰে আমাৰ শৰীৰক ডাঙৰ দীঘল হোৱাত সহায় কৰে। আকৌ কিছুমান আহাৰে আমাৰ শৰীৰটোক বেমাৰৰ পৰা ৰক্ষা কৰে। এতিয়া চাওঁচোন আহা, কোনবোৰ আহাৰে আমাক কি কামত সহায় কৰে? আমাৰ শৰীৰক শক্তিৰ যোগান ধৰা আহাৰসমূহ। কাষৰ ছবিত থকা খাদ্য যেনে ৰুটি, ভাত, পিঠা, চিৰা, ঘিউ, কল, মাখন আদিয়ে আমাৰ শৰীৰক চলি থাকিবলৈ, বিভিন্ন কাম কৰিবলৈ শক্তি প্ৰদান কৰে। আমাৰ দৈনন্দিন খাদ্য তালিকাত এই খাদ্যসমূহ থকাটো অতি প্ৰয়োজনীয়। আমাৰ শৰীৰ ডাঙৰ দীঘল হোৱাত সহায় কৰা আহাৰসমূহ। কাষৰ ছবিত দেখা মাছ, মাংস, কণী, গাখীৰ, দাইল, চয়াবিন আদি খাদ্যই আমাৰ শৰীৰৰ বৃদ্ধি আৰু বিকাশত সহায় কৰে। বাঢ়ি অহা বয়সৰ ল'ৰা ছোৱালী অৰ্থাৎ তোমালোকৰ বাবে এইবোৰ আহাৰ অতি প্ৰয়োজনীয়। আমাৰ শৰীৰক বেমাৰৰ পৰা ৰক্ষা কৰা আহাৰসমূহ। কাষৰ ছবিত থকা সেউজীয়া শাক পাচলি, ফল মূল, কলডিল, গাজৰ, আমলখি, বাদাম এই খাদ্যসমূহ নিয়মমতে গ্ৰহণ কৰাৰ ফলত আমি বিভিন্ন ৰোগৰ পৰা হাত সাৰি থাকিব পাৰোঁ। প্ৰতিবিধ শাক পাচলি আৰু ফল মূলত আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় ভিটামিন পোৱা যায়। এটা সুন্দৰ স্বাস্থ্যৰ অধিকাৰী হ'বলৈ হ'লে মাত্ৰ ভাল খাদ্য খালেই নহ'ব। খাদ্যৰ উপৰিও আমি যথেষ্ট পৰিমাণে পৰিষ্কাৰ আৰু শোধিত পানীও খাব লাগে। এতিয়া শোধিত পানী মানেনো কি বুজো চাওঁচোন আহা। আচলতে পানীত মিহলি হৈ থকা বেয়া বস্তুসমূহ আঁতৰোৱা কাৰ্যই শোধন। পানীত বিভিন্ন লেতেৰা বস্তুৰ উপৰিও ৰোগৰ বীজাণু থাকিব পাৰে। গতিকে আমি খোৱা পানী শোধন কৰিব লাগে। শোধন কৰোঁতে প্ৰথমে পানীখিনি ফিল্টাৰৰ সহায়ত চেকি লৈ পিছত উতলোৱা হয়। তেতিয়া বীজাণু মৰে। উতলোৱাৰ সলনি আমি পানীত বীজাণুনাশক দ্ৰব্যও যোগ কৰিব পাৰোঁ। এতিয়ালৈকে আমি আমাৰ শৰীৰৰ প্ৰয়োজনীয় আহাৰ আৰু বিশুদ্ধ পানীৰ বিষয়ে জানিলো। এতিয়া আমি সেই আহাৰ আৰু পানীসমূহনো কেনেকৈ স্বাস্থ্যসন্মতভাৱে গ্ৰহণ কৰিব পাৰি সেই বিষয়ে শিকিম। খোৱা আহাৰ সদায় পৰিষ্কাৰ হ'ব লাগে। খোৱা বস্তু সদায় ভালদৰে ঢাকি ৰাখিব লাগে। খোৱাৰ আগতে হাত দুখন ভালদৰে ধুব লাগে। সদায় পৰিষ্কাৰ বাচন বৰ্তনতহে আহাৰ খাব লাগে। শাক পাচলি, ফল মূল আদি ভালদৰে ধুইহে খাব লাগে। ফল মূলবোৰ কাটি লগে লগে খাব লাগে। কাটি থোৱা ফল মূল বহু সময় ৰাখি থৈ খাব নালাগে। শৰীৰক সুস্থভাৱে ৰাখিবলৈ হ'লে শোধিত পানী খাব লাগে। মুকলিকৈ ৰখা বস্তু খাব নালাগে। কিয়নো মুকলিকৈ ৰখা আহাৰত ধূলি, বালি, মাখি আদি পৰিব পাৰে আৰু তাৰ ফলত আমাৰ বিভিন্ন বেমাৰ হ'ব পাৰে। স্বাস্থ্য ভালে ৰাখিবলৈ আমি আহাৰ খোৱাৰ উপৰিও আৰু কিছুমান নীতি নিয়ম মানি চলিব লাগে। সেইবোৰ হৈছে ৰাতিপুৱা শুই উঠি আৰু ৰাতি শোৱাৰ আগতে ভালদৰে দাঁত ঘঁহিব লাগে। নখ চুলি চুটিকৈ কাটিব লাগে। নহ'লে নখত সোমাই থকা মলি পেটলৈ গৈ আমাৰ বিভিন্ন অসুখ হ'ব পাৰে। সদায় পৰিষ্কাৰ কাপোৰ পিন্ধিব লাগে। য'তে ত'তে থু খেকাৰ পেলাব নালাগে। পৰিষ্কাৰ শৌচাগাৰ ব্যৱহাৰ কৰিব লাগে আৰু নিজেও শৌচ কৰাৰ পিছত শৌচাগাৰ পৰিষ্কাৰ কৰি থৈ আহিব লাগে। শৌচ কৰাৰ পাছত চাবোনেৰে পৰিষ্কাৰকৈ হাত ভৰি ধুব লাগে আৰু লগতে বিদ্যালয়ত মধ্যাহ্ন ভোজন গ্ৰহণ কৰাৰ আগত বা ঘৰত আহাৰ খোৱাৰ আগত চাবোনেৰে ভালদৰে হাত ধুব লাগে। সুস্বাস্থ্যৰ বাবে আৰু কি কি প্ৰয়োজনীয় জানানে?
স্বাস্থ্য ভালে ৰাখিবৰ বাবে খেলা-ধূলা, ব্যায়াম আৰু জিৰণিৰ খুবেই আৱশ্যক। নিয়মীয়াকৈ খেলা-ধূলা আৰু ব্যায়াম কৰিলে শৰীৰত বেছিকৈ তেজ চলাচল কৰে আৰু শৰীৰ সবল হয়। ব্যায়ামে আমাৰ শৰীৰৰ অলসতা বা জঠৰতা দূৰ কৰে আৰু আমাৰ শৰীৰটো কাম কৰিবৰ বাবে সতেজ হৈ উঠে। লগৰীয়াৰ লগত খেলা-ধূলা কৰিলে আমাৰ মনবোৰো মুকলি হয়। লগতে শৰীৰটো সতেজ কৰি ৰাখিবলৈ জিৰণি লোৱাটো অতি দৰকাৰী। আমি সকলো সময়তে খেলা-ধূলা, ব্যায়াম বা আন কাম কৰি থাকিলেইতো নহ'ব। আমাৰ শৰীৰক মাজে মাজে জিৰণিও দৰকাৰ হয়। ৰাতি শুওঁতে আমাৰ শৰীৰে জিৰণি পায়। জিৰণি ল'লে আমাৰ শৰীৰৰ প্ৰতিটো অংগই নতুনকৈ কাম কৰিবৰ বাবে সতেজ হৈ উঠে আৰু আমি বল পাওঁ। ইয়াৰ উপৰি স্বাস্থ্য ভালে ৰাখিবৰ বাবে পৰিষ্কাৰ হৈ থকাও খুব প্ৰয়োজনীয়। সদায় পৰিষ্কাৰ হৈ থাকিলে গা মন ভালে থাকে, বেমাৰো কম হয়। তোমালোকে নিশ্চয় পাঠটোৰ পৰা শৰীৰৰ যতনৰ বিষয়ে কিছু কথা গম পালা। এতিয়া আমি প্ৰথমৰে পৰা কিনো শিকিলোঁ আকৌ এবাৰ চাওঁচোন আহা। আমি শিকিলোঁ কিছুমান আহাৰে আমাক শক্তি দিয়ে, কিছুমান আহাৰে আমাক ডাঙৰ দীঘল হোৱাত সহায় কৰে, কিছুমান আহাৰে আমাক বেমাৰৰ পৰা ৰক্ষা কৰে। আমি যথেষ্ট পৰিমাণে পৰিষ্কাৰ পানী খাব লাগে, পৰিষ্কাৰ আহাৰ খাব লাগে, আমাৰ ঘৰৰ চৌপাশ চাফা কৰি ৰাখিব লাগে। আমাৰ শৰীৰক সুস্থ কৰি ৰাখিবলৈ ব্যায়াম আৰু জিৰণিৰো প্ৰয়োজন হয়। আশা কৰোঁ তোমালোকে ভিডিঅ'টিৰ পৰা পাঠটোৱেদি আভাস পাবলৈ সক্ষম হৈছা। তোমালোকে পাঠৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰ কৰি শিক্ষক-শিক্ষয়িত্ৰীক দেখুৱাবা আৰু এই লকডাউনৰ সময়ছোৱাত ঘৰৰ ভিতৰতে থাকি পঢ়া-শুনাৰ লগতে নিজৰ আন ভাল লগা কামত নিজক ব্যস্ত কৰি ৰাখিবা। ঘনাই চাবোনেৰে হাত ধুবা। ভিডিঅ'টি মনোযোগেৰে চোৱাৰ বাবে সকলোলৈকে ধন্যবাদ জনালোঁ।